বাচ্চাটা কিয় লৈ আহিলে ঘৰত কি লাগে স্বামীৰ বিৰুদ্ধে গোচৰ কি কৰিছে কাক বিয়া কৰাইছে সি ক'ৰ পৰা আনিছে কিন্তু আনাটো কনফাৰ্ম ফটো আছে ক'ত চাকৰি কৰে সি কি ডিপাৰ্টমেণ্ট পুলিচৰ আসাম পুলিচৰ কেছ ৰেজিষ্টাৰ কৰা হ'ব মই কৰিছোঁ চাওঁ কাক বিয়া পাতিছোঁ এইটো মোক বাচ্ছাৰ ফটো দিছে যে মোক 16 তাৰিখে ছাৰ মোৰ কেছ আছে সি মোক দম দিছে তাহাঁতৰ ধুনীয়াকৈ হৈছে যে 16 তাৰিখে মোক আহি ডিভ'ৰ্চ দিবি নহ'লে বাচ্ছাৰ এটা মই লৈ যাম আজি ৰাতি এৰেষ্ট কৰিবি তেতিয়া মোক কবি পইচাও দিয়া নাই মই কৰাইছোঁ যা তোৰ ব্যৱস্থা হ'ব দে তই চিন্তা কৰিব নালাগে বাচ্চাটা কিয় লৈ আহিলে ঘৰত কি লাগে স্বামীৰ বিৰুদ্ধে গোচৰ কি কৰিছে কাক বিয়া কৰাইছে সি ক'ৰ পৰা আনিছে কিন্তু আনাটো কনফাৰ্ম ফটো আছে ক'ত চাকৰি কৰে সি কি ডিপাৰ্টমেণ্ট পুলিচৰ আসাম পুলিচৰ কেছ ৰেজিষ্টাৰ কৰা হ'ব মই কৰিছোঁ চাওঁ কাক বিয়া পাতিছোঁ এইটো মোক বাচ্ছাৰ ফটো দিছে যে মোক 16 তাৰিখে ছাৰ মোৰ কেছ আছে সি মোক দম দিছে তাহাঁতৰ ধুনীয়াকৈ হৈছে যে 16 তাৰিখে মোক আহি ডিভ'ৰ্চ দিবি নহ'লে বাচ্ছাৰ এটা মই লৈ যাম আজি ৰাতি এৰেষ্ট কৰিবি তেতিয়া মোক কবি পইচাও দিয়া নাই মই কৰাইছোঁ যা তোৰ ব্যৱস্থা হ'ব দে তই চিন্তা কৰিব নালাগে বাচ্চাটা কিয় লৈ আহিলে ঘৰত কি লাগে স্বামীৰ বিৰুদ্ধে গোচৰ কি কৰিছে কাক বিয়া কৰাইছে সি ক'ৰ পৰা আনিছে কিন্তু আনাটো কনফাৰ্ম ফটো আছে ক'ত চাকৰি কৰে সি কি ডিপাৰ্টমেণ্ট পুলিচৰ আসাম পুলিচৰ কেছ ৰেজিষ্টাৰ কৰা হ'ব মই কৰিছোঁ চাওঁ কাক বিয়া পাতিছোঁ এইটো মোক বাচ্ছাৰ ফটো দিছে যে মোক 16 তাৰিখে ছাৰ মোৰ কেছ আছে সি মোক দম দিছে তাহাঁতৰ ধুনীয়াকৈ হৈছে যে 16 তাৰিখে মোক আহি ডিভ'ৰ্চ দিবি নহ'লে বাচ্ছাৰ এটা মই লৈ যাম আজি ৰাতি এৰেষ্ট কৰিবি তেতিয়া মোক কবি পইচাও দিয়া নাই মই কৰাইছোঁ যা তোৰ ব্যৱস্থা হ'ব দে তই চিন্তা কৰিব নালাগে বাচ্চাটা কিয় লৈ আহিলে ঘৰত কি লাগে স্বামীৰ বিৰুদ্ধে গোচৰ কি কৰিছে কাক বিয়া কৰাইছে সি ক'ৰ পৰা আনিছে কিন্তু আনাটো কনফাৰ্ম ফটো আছে ক'ত চাকৰি কৰে সি কি ডিপাৰ্টমেণ্ট পুলিচৰ আসাম পুলিচৰ কেছ ৰেজিষ্টাৰ কৰা হ'ব মই কৰিছোঁ চাওঁ কাক বিয়া পাতিছোঁ এইটো মোক বাচ্ছাৰ ফটো দিছে যে মোক 16 তাৰিখে ছাৰ মোৰ কেছ আছে সি মোক দম দিছে তাহাঁতৰ ধুনীয়াকৈ হৈছে যে 16 তাৰিখে মোক আহি ডিভ'ৰ্চ দিবি নহ'লে বাচ্ছাৰ এটা মই লৈ যাম আজি ৰাতি এৰেষ্ট কৰিবি তেতিয়া মোক কবি পইচাও দিয়া নাই মই কৰাইছোঁ যা তোৰ ব্যৱস্থা হ'ব দে তই চিন্তা কৰিব নালাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।